হঠাতে কি হ'ল অভিনেতা ৰবি শৰ্মাৰ? কিয় তেওঁ মঞ্চতে এনেদৰে হাত জোৰ কৰি আঁঠু কাঢ়িবলগীয়া হ'ল? অভিনেতাজনৰ এই ভিডিঅ'টো এতিয়া তোলপাৰ লগাইছে ছ'চিয়েল মিডিয়াত। মই পইচা লৈছো এই কামটোৰ কাৰণে, মোক আপোনাৰ কাৰণে কামটো কৰিবলৈ দিয়ক প্লিজ প্লিজ। হাত জোৰ কৰিছো, মই এই আঁঠু বিচৰ্জন কৰিছো প্লিজ প্লিজ। মোক গাঁতখন এইখিনি মানুহৰ কাৰণে ভালকৈ কৰিবলৈ দিয়ক প্লিজ। মই বিৰাট অসুবিধা পাইছোঁ, আগৰ পৰা আপোনালোকে চিৰিত বিৰাট অসুবিধা পাওঁ। মই পইচা লৈছো এই কামটোৰ কাৰণে, মোক আপোনাৰ কাৰণে কামটো কৰিবলৈ দিয়ক প্লিজ প্লিজ।